আমি ভোট দিব লাগে আৰু নাগৰিক হিচাপে ময়ো ভোট দিম আৰু বেলেগ ইমান বাৰু ফ'ল' নকৰোঁ মানে পলিটিক্স বাকী সকলোৱে ভোট দিব আৰু নিজৰ নিজৰ প্ৰাৰ্থীবিলাকক আৰু কেনেকুৱা এখন চৰকাৰ বিচৰা তুমি ভাল যোনে আৰু ৰাইজৰ কাম কৰে আৰু সকলোৱে যাতে সেই চৰকাৰৰ দ্বাৰাই গাড়ী কিনিব পৰা হয় কোনোবাই লটাৰীত পাব লটাৰীত নাপালেও যাতে সকলোৱে গাড়ী কিনিব পৰা হয় সেনেকুৱা চৰকাৰ এখন লাগে আৰু বৰ্তমান চৰকাৰ যিখন বৰ্তমান ডবল ইঞ্জিন চৰকাৰ বুলি কোৱা হয় কেন্দ্ৰতো আছে আৰু অসমতো আছে ৰাজ্যতো আছে চৰকাৰখনক লৈ তুমি কিবা ক'ব বিচাৰিবা নেকি মই বাৰু ইমান সেই নাই কিন্তু সেই আৰু মানুহবিলাখানে ভোট দিলেই হ'ল আৰু যা সকলোৰে নিজা নিজা পচন্দ আৰু মোৰ পচন্দৰ মই ভোট দিম কিন্তু ভোটটো দিব দিয়ক ভোটটো দিয়াটো মানে এটা কৰ্তব্য আৰু সেইটোৱে আৰু এতিয়া ধৰক কিছুমান সন্তুষ্ট কিছুমান অসন্তুষ্ট কোনোতো আৰু 100% সন্তুষ্ট কৰিব নোৱাৰে তো সেয়া আৰু হয়তো কিছুমানে বেছি সন্তুষ্ট কিছুমানে কম সন্তুষ্ট কিন্তু অলপ সেই আছে আৰু অসন্তুষ্টি কি বুলি কয় এইটো অসন্তুষ্টি আছে আৰু সন্তুষ্টিও আছে দুয়োটা লগ হৈ আছে হয় ইনফ্লুৱেঞ্চাৰ হিচাপে কি ক'বা হয় কাটো বাৰু আমি নামানো কেতিয়াও কাৰণ মানে সেই যিহেতু বিদেশী আহিব তো আমাৰ দেশত বিদেশী অহাটো আমি ছাপোৰ্ট নকৰোঁ কিন্তু